Hey guys, welcome to my vlogs. আজি আকৌ আহিছোঁ এখন বহুত দিনৰ মূৰত শ্বৰ্ট মুভি শ্বুটিং কৰিবৰ কাৰণে দেউতা নামৰ আৰু আমাৰ ষ্টুডিঅ'ত এই ছবিখন চাবলৈ পাব আৰু বিহাইণ্ড দ্য চিনত অকণ দেখাই আছোঁ আৰু পিছফালে দেখাই আছোঁ মই বৰ্তমান পথাৰৰ মাজত উপস্থিত আছোঁ আৰু বিহাইণ্ড দ্য চিন দেখুৱাম চাই থাকক। ভিডিঅ'টো শ্বুট কৰি আছোঁ নতুন গিম্বলৰ সহায়ত আৰু মোৰ নহয় মোৰ লগৰ এটাৰ পৰা আনিছোঁ আৰু গিম্বলত কেনেকুৱা হয় টেষ্ট কৰি আছোঁ ভালকৈ জনা নাই যেন তেনি গুচি গৈছে চাই থাকক ভিডিঅ'টো। কি হল দেউতা গা বেয়া নেকি? নাই নাই উপায় ঠিকে আছো তই এই ঘৰতে থাকিবিচোন মই এই ৰমেনৰ ঘৰত এই জেওৱা অকমান দিবলৈ মাতিছে ঠিক আছে যোৱা ৰ'ব ৰ'ব জটিল পৃথিৱীখনৰ জটিল মানচিত্ৰত খোজ দিবলৈ এনেকে ইমানটো লওঁ নিব ৰোল কেমেৰা একশ্যন চা ভূপা এই পৃথিৱীখন ইমান সহজ নহয় এই পৃথিৱীৰ মানচিত্ৰত খোজ দিবলৈ শিক ৰোল কেমেৰা ও আইতা ওই বাইটা আইতাই কৈ থাকিব ও আইতা ৰোল কেমেৰা একশ্যন তইতো জানই আজিকালি মোৰ দেহাটো একদম ভাল হ'ব নোহোৱা হৈছে মাৰে তোক যেনেকৈ এৰি থৈ গ'ল ময়ো তোক তেনেকে এদিন এৰি থৈ যাব লাগিব বুজিছ বঢ়িয়া তাক কিবা এটা লাগি ধৰিলে এবাৰ চাই লৈছোঁ লাগি ধৰিছিলে দি আহে আৰু ৰিপিট কৰি নিদিলেই হ'ল দাদা মনে থাক ৰোল কেমেৰা এণ্ড একশ্যন চা ভূপা আজিকালি মোৰ গাটো একেবাৰে ভাল নোহোৱা হৈছে মায়ে তোক যেনেকৈ এৰি থৈ গ'ল ময়ো তোক এৰি থৈ যাব লাগিব এদিন তেতিয়া তই কি কৰি খাবি বাৰু আৰু নাই নহয় কেতিয়া কাৰ কি হয় কোনে জানে কি আছিলে নামটো দেউতা এজন ল'ৰাজন দেই কোনজন এজন ল'ৰাজন ল'ৰাজনৰ নামটো কি নামটো কৈ নমস্কাৰ মোৰ নাম শ্ৰী সৌৰভ হাজৰিকা দেউতাই আমাৰ যিটো কাম মাৰিছে আমাৰ হোৱালৈতো কলিজা ওলাই গ'ল দিন দেউতাৰ নামটো কৈ দিয়ক ৰাজীৱ শইকীয়া মোৰ চবতে এক্টিং দিছিলে স্বৰ্গীয় এতিয়া নাই হোৱা স্বৰ্গীয় হ'ব আৰু সেইটো পিছত দিব পাৰিবা বাৰু একশ্যন নহয়ও ভূপাই জন্ম ললো যেতিয়া মৰিবওতো লাগিব সূৰ্যটো যেতিয়া ডুবিলে আন্ধাৰ হয় তোৰ জীৱনলৈ অন্ধকাৰবোৰ নামি নাহক সেইকাৰণে মই তোক কথাবোৰ বুজাইছো একশ্যন জানো আৰু তুমি কি বকি আছা এইবোৰ মই হলে একো বুজি পোৱা নাই বাৰু হ'ব দে এই ৰমেনৰ ঘৰত কালি মোৰ কামটো আধৰুৱা হৈ থাকিলে নহয় এই মই কামটো পুৱাই থৈ আহোঁগে তই ঘৰতে থাকিবি ঠিক আছে যোৱা এই হা মনে মনে থাক নহ'লে আৰু জানিলি আৰু আজি ৰাতি সাঁজত আৰু ব্ৰাইটনেছ নাই নাই ভাল আহিছে নাই ব্ৰাইটনেছটো নাহিব ইফালৰ পৰা ল'ব লাগিব কিবা এটা কৰি পিনি সেইজন গ'ল হৈ যাব এই বাহিৰৰ পৰা লৈ ল একো নহয় অকণমান ধৰি ল ধৰক তুমি মোবাইলটোকে উলিয়াই দিবা নেকি জেপৰ পৰা উলিয়াবা তেনে থৈ দিয়া প্ৰথম একশ্যন বুলি কোৱাৰ লগে লগে উলিয়াই দিব দাখন লৈ পেলাই দাখন ভালকে কৰা নাই থকা নাই পটককৈ উলিয়াব পৰা ডাইলগ নকলেও হ'ব না নহ'লে কাহি জাখন লৈ গুচি যাবি আৰু ৰ'হে যোৱা বুলি কৈ দিম নালাগে মই কৈ দিলেও কৈ দিব পাৰে হয়নে অঁ ৰোল
কেমেৰা এণ্ড একশ্যন ঠিক আছে যোৱা হৈ যাব মজাই কাম আহিছে ন কাঁহটো মজা দিছে আল্টিমেট কাঁহটো 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 ধুনীয়া কলিজা ওলাই যাব ধুনীয়া কলিজা ওলাই যাব